নমস্কাৰ ৰাইজসকল। আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' আনিব বিচাৰিছোঁ। তাৰ আগত মই আমাৰ আগফালৰ বাৰীখনত থকা এই ফুলবোৰো আপোনালোকক দেখাইছোঁ। কিমান যে ধুনীয়া লাগে এনেকৈ ফুলবোৰ পৰি থাকিলে, নহয় জানো। আজি মই যোনটো ৰেচিপি আপোনালোকক দিব বিচাৰিলোঁ, সেইটো ৰেচিপি আমাৰ ঘৰত বনোৱা নহয় আৰু আমি নাখাওঁ কিন্তু আজি এগৰাকী ফ্ৰেণ্ডৰ ঘৰত গৈছিলোঁ, তেওঁলোকৰ ঘৰত বনাইছিলে। মই বোলো দেচোন ভিডিঅ'টো মই কৰি থওঁ, তই বনাই থাক, মই ভিডিঅ'টো কৰোঁ। পিছে মই বনোৱা নাই, আপোনালোকক মই মোৰ ফ্ৰেণ্ডজনীহে বনাইছিলে, তাৰে ভিডিঅ'টো দিছোঁ। কাৰণ কিয় মোক কমেণ্টত আহিছিলে যে বা তুমি তেনেকুৱা ৰেচিপি নবনোৱা নেকি। সেইকাৰণে মই আজি ভিডিঅ'টো ৰাখি থ'লোঁ, তেওঁৰ কাৰণে ৰাখি থ'লোঁ। এইটো হৈছে গাহৰিটো আমি নাখাওঁ, সেইকাৰণে ভিডিঅ' তেনেকৈ বনোৱা নহয় দেই। আজি তাই কি হ'ল, গাহৰিটো বইল কৰি পেলাই বনাইছে। মই ওপৰে মোবাইলটো লৈ ফুৰিছোঁ যে, সেইকাৰণে কেতিয়া কি দিছে মই একো ধৰিবই পৰা নাই। প্ৰথমতে মই গম পালোঁ যে ধুনীয়াকৈ গাহৰিখিনি বইল কৰি তেলত দি দিলে। তাৰ ওপৰতে হালধি, নিমখ আৰু জালুক আৰু অলপ বিহ জলকীয়া এটা কাটি দি দিলে, আৰু লগতে পিঁয়াজ আৰু আদা নহৰুখিনি দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰিলে। সেইখিনি হৈ গ'ল। এতিয়া গধূলি হ'ল। আজিলৈ আহিলোঁ, বাই।